সকলোকে একেলগে লৈ আমি প্ৰস্তাৱ লৈছোঁ যে 2 দিনৰ ভিতৰত বাগিচাৰ যিখিনি সমস্যা আছে আমি একেবাৰে গোটেইখিনি সমাধান কৰিব লাগে বুলি ক'ব নাছিলোঁ। আমি দুটাহে সমাধান কৰিব দিছিলোঁ। 400জন পাৰ্মানেণ্ট ৱাৰ্কাৰ দিব লাগে 2 দিনৰ ভিতৰত। তো খেলি মেলি ক'ত হৈ আছে? PF কমিশনাৰ না কাকবা ইয়াতে স্কিপত ৰাখি PF কমিশনাৰে ইয়াতে বা ৰিকভাৰী কমিশনাৰে ইয়াতে 2 নম্বৰী কৰি আছে। বাগিচাত আপোনালোকে সকলোৱে গম পায় ফাতেমবাগ চাহ বাগিচাত কি চলি আছে। বহুত দিনৰ পৰা জনন্ত সমস্যা ইয়াতে বহু আগৰে পৰা চলি আছে। তেনেস্থলত আমি আমাৰ ইয়াৰে যি শ্ৰমিক সংঘ আছিলে তেওঁলোকে মালিক পক্ষই মাত মাতি আছিলে, শ্ৰমিকৰ হিতত মাত মাতা নাই। সেইকাৰণে আমি শ্ৰমিক সংঘ ভংগ কৰিবলৈ মানে সক্ষম হৈছোঁ। যোৱা 19 জানুৱাৰী তাৰিখে শ্ৰমিক সংঘ ইয়াতে ভংগ কৰা হৈছে আৰু সমূহ শ্ৰমিকক একেলগে লৈ আমি প্ৰস্তাৱ লৈছিলোঁ দুটা, যে এই দুটা প্ৰস্তাৱ আছিলে যে শ্ৰমিকৰ যিটো 4টা ছুটি পইচা আছে, পাৰ্মানেণ্ট ৱাৰ্কাৰৰ এটা, স্লিপৰ এটা আৰু ফাল্টুবিলাকৰ 2টা, সেই ছুটি পইচা 2 দিনৰ ভিতৰত তথা 19 তাৰিখ আৰু 20 তাৰিখৰ ভিতৰত দিব লাগে। লগতে বাগিচাত আমাৰ পাৰ্মানেণ্ট ৱাৰ্কাৰ 400জন নাই, ইয়াতে মাত্ৰ 300জন মাত্ৰ আছে। ইয়াতে টোটেল আগতে 720 জনৰ পৰা 30 জন হোৱা আছিলে ইয়াতে পাৰ্মানেণ্ট ৱাৰ্কাৰ। সেইটো মানে তেওঁলোকে কি কৰিছে, একপক্ষভাৱে ৰিটায়াৰমেণ্ট দি লাহে লাহে বাগিচাটো মানে নিলাম কৰিব বিচাৰিছে। মানে তেওঁলোকৰ ষড়যন্ত্ৰ তেনেকুৱাই। সেইকাৰণে মানে পাৰ্মানেণ্ট ৱাৰ্কাৰবিলাকক মানে ৰিটায়াৰ দি অবৈধভাৱে মানে এইকাৰণে কৈ আছোঁ যে লেবাৰ এক্টৰ বিৰোধী কৰি তেওঁলোকে মানে শ্ৰমিকক ৰিটায়াৰমেণ্ট দি আছে আৰু লাহে লাহে ইয়াতে শ্ৰমিকৰ সংখ্যা কম কৰি আছে মানে। তো তেনেস্থলত আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ নেতৃত্বত সমূহ শ্ৰমিকক লৈ, যিহেতু শ্ৰমিক আগে এক পক্ষ 2 পক্ষ তেনেকুৱা আছিলে, সকলোকে একেলগে লৈ আমি প্ৰস্তাৱ লৈছোঁ যে 2 দিনৰ ভিতৰত বাগিচাৰ যিখিনি সমস্যা আছে আমি একেবাৰে গোটেইখিনি সমাধান কৰিব লাগে বুলি ক'ব নাছিলোঁ। আমি দুটাহে সমাধান কৰিব দিছিলোঁ। 400জন পাৰ্মানেণ্ট ৱাৰ্কাৰ দিব লাগে 2 দিনৰ ভিতৰত আৰু লগতে ছুটি পইচা 4টা দিব লাগে 2 দিনৰ ভিতৰত দিব লাগে বুলি আমি ডেডলাইন বান্ধি দিছিলোঁ। সেই ডেডলাইন মতে তেওঁলোকে কামটো নকৰিলে, অথচ তেওঁলোকে নটিচ জাৰি কৰিছে ইয়াতে বোলে SCMSৰ নেতৃত্বত ইয়াতে ধৰ্ণা দিয়া হৈ আছে, আউটছাইডৰ মানুহ আনি ইয়াতে আমি ধৰ্ণা দি আছে তেনেকুৱা। কিন্তু আমি জনামতে ইয়াতে কোনো ধৰণৰ SCMS বা কোনো ধৰণৰ BCMS বা কোনো ধৰণৰ শ্ৰমিক সংঘ ইয়াতে নাই। ইয়াতে যি চলি আছে ধৰ্ণা চলি আছে অকল ছাত্ৰ সন্থাৰ নেতৃত্বত চলি আছে। ইয়াতে ছাত্ৰ সন্থাৰ নেতৃত্বত বুলি ক'লে আমাৰ ইয়াতে অকল আদিবাসী ছাত্ৰ সন্থা নহয়, সূত্ৰধৰ ছাত্ৰ সন্থাও আছে আমাৰ ইয়াতে লগতে। তো মই মানে এই আহ্বান জনাব বিচাৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া, সঞ্জয় কিষাণ ছাৰ ডাঙৰীয়া আৰু PF কমিশনাৰ ছাৰ ডাঙৰীয়াসকলক যে আপোনালোকে কেনেধৰণে এগ্ৰিমেণ্ট কৰি দিছে এইটো আমি নাজানো, কিন্তু আমি 2017 চনত যেতিয়া নেকি দেৰাছা ছাৰৰ যোনটো পেণ্ডিং আছিলে 3,75,00,000 সেই পেণ্ডিঙৰ কাৰণে বাগানটো এটেজত লোৱা হৈছিল। আৰু ইতিমধ্যে মানে সেইটো সময়ৰ পৰা আমি এতিয়ালৈকে 2024লৈকে যদি চাওঁ 3,75,00,000 এতিয়ালৈকে মানে আচুল হ'ব লাগিছিলে, কিন্তু এইটো নহয়, বৰঞ্চ আকৌ পেণ্ডিং হৈ আছে। তো খেলি মেলি ক'ত হৈ আছে? PF কমিশনাৰ না কাকবা ইয়াতে স্কিপত ৰাখি PF কমিশনাৰে ইয়াতে বা ৰিকভাৰী কমিশনাৰে ইয়াতে 2 নম্বৰী কৰি আছে। এইটো অতি শীঘ্ৰে তদন্ত হ'ব লাগে। তদন্ত হৈ মই আমাৰ যি PFৰ চেয়াৰমেন আমাৰ শ্ৰম মন্ত্ৰী ডাঙৰীয়া সঞ্জয় কিষাণ ছাৰ ডাঙৰীয়াক মই আহ্বান জনাইছোঁ যে আপোনাৰ ডিপাৰ্টমেণ্টৰ টেবুলৰ তলত একাংশ এনেকুৱা নেতা, এনেকুৱা বিষয়া আছে যিসকল আপোনালোকক আপোনাৰ নিচিনা মানে দক্ষতা নেতাক স্কিপত ৰাখি কামটো চলাই গৈ আছে। তো আপুনি অলপ নজৰ দিয়ক আৰু তেওঁলোকক অতি শীঘ্ৰে বহিষ্কাৰ কৰাৰ লগতে আমাৰ বাগিচা যি স্বত্বাধিকাৰী ৰাজেশ কুমাৰ জালান তেখেতকো আমাৰ বাগিচাৰ পৰা বাতিল কৰিব লাগে, অন্যথা কিন্তু আমাৰ এই আন্দোলন অনিৰ্দিষ্ট কাললৈকে চলি থাকিব। আজিৰ কাৰ্যসূচী এইটোৱে আছে যে আমি সকলোৱে মিলি ইয়াতে তলা ওলমাম বুলি কৈছিলোঁ, কিন্তু ইয়াতে যদি আমি প্ৰশাসনৰ সঁহাৰি নাপাওঁ তেনেহ'লে আমি এইটো সক্ষম নহ'ম। আমি আগতো এনেকুৱা এক্সাম্পল দেখা পাইছোঁ। তো প্ৰশাসন এতিয়া কোনো ধৰণৰ প্ৰশাসন সকলোৱে গম পায়, আমাৰ হালবাৰী মহকুমাৰ সকলো প্ৰশাসনে গম পায়, কিন্তু কোনো ধৰণৰ এতিয়ালৈকে মানে আহি পোৱা নাই। আমি তেওঁলোকক বাট চাই আছোঁ প্ৰশাসনক, তেওঁলোকে আহক, আমাৰ লগত আলোচনা কৰক, আমাৰ সমস্যা কি আছে তেওঁলোকৰ দ্বাৰা এইটো সমাধান কৰাৰ চেষ্টা কৰা হওক।